যশস্বী নাট্যকাৰ পৰিচালক তাপকচৰণ শইকীয়াদেৱৰ ৰচনা আৰু পৰিচালনাৰে জগতগুৰু.com জগতগুৰু.com ভালকে মা কি এইফালে ৰচোন কোনফালে একেদৰে ৰৈ আছে বেলেগ পজ দে আকৌ নাজানো নহয় এইটো প্ৰথম দেখিছো মবিল নে ফবিল দেখিছা না সাংঘাতিক কৈছো ভাল আছে আৰু এখন মা মই ধুনীয়া পস্তা দি দিছোঁ এই মজা লাগিছে দেই হা মজা লাগিছে লাগিছে নে আৰু বেলেগ পস্তা দে আকৌ বেলেগ পচ বছ হৈ গ'ল ভাল বঢ়িয়া হা বঢ়িয়া ওলা এইটো বেলেগ বস্তু কিন্তু ওলালে দেই হা মবিল হেৰি নহয় এইটো চোন একদম মুখৰ আগত থৈ দিলে মন চনটো একদম পৰকাল লাগি যায় হা আকৌ বেলেগ বস্তু উলিয়ালি দেই যে হেৰি নহয় কিমান ল'লে এইটো অঁ 15 ইমান সস্তা নে হাজাৰ একেবাৰে মোৰ সেই বিয়া বাজেটৰ সমানে গৈ নেকিলা কি হ'ল কি বিয়া ঠিক হৈছে নি কথা ক'বলৈ আহিছোঁ ঐ বিয়াখন ঠিক হোৱা হ'লে কপালত লেখি থলোহেঁতেন অঁ হেৰি কচোন ব'লা তোৰ এই মবিলটোৱে ধুনীয়াকৈ মোৰ ছিংগল ফটো এখন তুলি দিবি সেইখন মই মোৰ বেৰত ৰং তেল দি ধুনীয়াকৈ চিটকাই থওঁ তেতিয়াহে কিজানি মানুহৰ গা চালৰে বাকীবোৰ বাটলত থৈ অকল বাজেটটোত লাগিলে সি মাল কম নহয় ছোৱালীক আকৌ বাজেটৰ মতেহে বিয়া পাতিব বোলে হা হা তহঁতৰহে দিন পৰিছে ঐ আৰু ফটো নাচাওঁ নি চাহি আকৌ চাহ আকৌ কেলে নাচাওঁ ঠিক আছে বুজিলা ভগৱানে কৈছা ভাল লাগিছে তই আকৌ এখনে আগতে এইবোৰ আনিম বুলি কোৱা হ'লে মই দাড়ি চাইবোৰ কাটি আহিলোঁ নহয় ধুনীয়া হৈ আহিলহেঁতেন আইঅ দেহি অ' মই যেনিবা তাৰ ফটোখন ফ্লেক্স বনাই সেই DCB কলেজৰ আগতহে আহিম দেই হ'ব হ'ব আকৌ পাহৰিছোঁ নহয় ব'লা ভাগৰ এইটো এই তই যে কৈছ নগৰীয়া সেই মাষ্টৰ নি ফটোখন আছে নি আছে আকৌ দেখা আকৌ তেন্তে চাম এই কথা জাইগান্তিক দেখোন বোলে দুইটা বেচ মিলিবি দেই আহ ল আৰু দেখা এই ল'ৰাটো কোননো এইটো অঁ এইটো দৰ্শন মোৰ লগতে থাকে অঁ ঘৰ আকৌ সেই মাজুলী মাজুলী এই চিনাকি হোটেল এখনতে কাম কৰে লগৰটোৱে এজনী আনিলে সেইবাবে সি ৰুমটো এৰি দিবলগীয়া হ'ল মই চাহ তাহ কিনিহে কৈছোঁ বোলো মোৰ লগতে ওলা সেইটো বেগ চেগ লৈ পিছে পিছে ওলালি তেনেহ'লে এতিয়া ৰজাৰ মাছৰ আঞ্জা যিখন বনাব নদী দুটা কিন্তু পাগল হৈ যাব অ' তেনেহ'লে চিয়'ৰ এইবাৰ মই তোৰ ৰুমলৈ যোৱাটো খাটাম ওলাবি আকৌ এই কি এই দৰ্শনে কি কয় জানা নাই কি কয় বুলি কয় আপুনি বোলে মোক নিজে নেখেদালৈকে মই ইয়াতে থাকিম আপুনি যদি ৰামচন্দ্ৰ মই ভৰত মাজৰ সেই লক্ষ্মণৰ বস্তু কেনেকৈ লক্ষ্মণ লক্ষ্মণৰ ওপৰত বোলে তাৰ ভৰসাই নাই কিয় এবাৰ বোলে শক্তি খেল খোৱা মানুহ কৰে কোনো গেৰাণ্টি নাই খালি সি অহাৰ পৰা যেনিবা মই খানাৰ টেনশ্যনটো ল'বলগীয়া হোৱা নাই ইফালে এই তোক যে কৈছিলোঁ ৱেবছাইটটোৰ কথা সেইটো কামতো লাগিবলগীয়া হৈছে নহয় কামটো আৰম্ভ কৰিলি কৰিছোঁ তহঁতি যে এই ফুচফুচাই পতা কথাটো যে মোক কোৱা নাই আৰু যে ক'লি ৱেবছাইট এইটো কিনো কেনেকৈ বুজাওঁ বাৰু ইয়াক বুজা এতিয়া বুজা মই বুজিম কৃষ্ণ তোক বুজাব মই নোৱাৰোঁ দেই প্ৰভাত তয়ে পাৰিলে প্ৰভাত দাদা তহঁতি যে গোটেইকেইটা ইয়াত বহি হাঁহি আছ ভাওনাৰ কথা কি পাতিলি এই পাত দেই পেহাৰ আহি পালে আকৌ সেই দিব বাপেকে তোৰ হাতৰ মনোমোহা তামোল চোন নাখালে মোৰ মনেই নপৰে তইতো এটা প্ৰভাত কি এনি টাইম হাঁহিয়ে থাকে গালি এটা দেখোন তই গালি এটা দে
গ'লে অ' দাদা, তহঁতি কথা পাতিকে পাতলাই নিদিবিচোন। দেউতাই হেনো সপোনতো দেখিছে। এই এজনী পাতলাই দিয়া নাই অ'। ছুটি পাব লাগিব নহয়। দেউতাৰ চেকআপৰ নামতে দুবাৰ ছুটি। মুঠতে মাঘী পূৰ্ণিমাত ভাওনা হ'লে মোৰ বাবে সম্ভৱ নহয় দেই। এপ্ৰিলৰ পাছত হ'লে পাৰিম বুলি ভাবিছোঁ। বাকীবোৰ বাদে তই নহ'লে দেখোন গাঁৱৰ গায়ন বায়ন যোৱাই নহয়। মই বাৰু এতিয়া তই কি কৰোঁ কচোন? চাকৰিটো চাকৰি, ইফালে কাম যিকেইটা হাতত নলওঁ। হয় বাৰু। আকৌ সেই সূত্ৰটো গায়ন বায়ন বাদেই দে সূত্ৰটো ঐ আজিহে 4 বছৰ আগতে এই আমাৰ ৰাজেন্দ্ৰ ল'ৰাটো দেৱ ঐ সিহে লৈছিল ঢেণ্ডালো খিষ্টালো ঢেণ্ডালো খিষ্টালো ঐ এতিয়া আকৌ সেইটোৱে ঐ এনেকে কিবা হে লোহা চোহা দাঙি গোটেইটো একদম গুণামৰটো লেখীয়া হ'ল কইলা এতিয়া মই তাক চাওঁ নহয় ঐ য'তে যি পায় এনেকে দাঙে চাইকেলখন পালেও এনেকে দাঙে পালেও এনেকে দাঙে ঐ এতিয়া যদি তই সেই সূত্ৰটো তাক দিয় কেনেকে নাচিব চাবি দেই কেনেকে নাচিব? খ্ৰীষ্টালো মণিকূটত সোমাই এনেকে নাট ভাগ তুলি লৈ এনেকাই যদি দুচাত মাৰি দিয়ে ঐ সেইখন ভাওনা বেছি কিবা তাক কিন্তু চাবলগীয়া হ'ব। একদম চাবলগীয়া হ'ব দেই। ঐ দেউতাহঁত আহিছে। তহঁতি ৰ দেই, মই হ'লে আহিলো। আহিলে এহাৰ পালে সেই কথাটো পাতিবি কিন্তু কৈ লিখিলা কি হ'ল লাখুটিবোৰ খাবলৈ মন নাই যদি যি যিখন নাগাবি আকৌ। তহঁতি মোক অকৰা বুলি ভাবিছ পেহাৰ লাখুটিতকৈ মই দূৰতহে বহিম দেই আহিলে পেহা আহক পেহাৰক এই নামঘৰ ফালে গৈছিলে হ'বলা সেইফালে গৈ আহিম অঁ এই বাওঁফালে গা ঘৰৰ দাঁতিতে এই মাটি টুকুৰা ইমান পেলাব লাগিব বুজিছোঁ অঁ এই জেগাটুকুৰা আওগৰীয়া হৈ আছে নহয় হয় এই কিবা এটা পাতটো বুলিলে জেগাটুকুৰা আমাক লাগে লাগে পিছে ভাওনাৰ কথাটো কি পাতিলি তহঁতে পাতোতে পাতিছোঁ বৰদেউতা কিন্তু আমি সিদ্ধান্তহে ল'ব পৰা ইমানকৈ আৰু ভাবিবলৈ কিডাল আছে হয়নে এই ৰাজহুৱা কাম দুটা মানে আগভাগ ল'লেই গোটেই হাত পাতি ধৰিব নহয় ৰাইজে এই কি কওঁ পূৰ্ণ ক'ব ককাইদেউ এই আমাৰ দিনলৈ মনত পেলাচোন বাৰু হয় কম ভাওনাবোৰ পাতিলোনেহে মানুহে সন্ধ্যাতে আহি নামঘৰ একেবাৰে গিজাই থাকে তই গায়ন বায়নকে চাবি নে ভাৱৰীয়াকে চাব কি কওঁ পূৰ্ণ নক'ব ককাইদেউ সেই তাহানি আকৌহে আমাক ভবইহে গোটেই পেট্ৰমাক্সৰ দায়িত্বত লৈ থাকে শুনিছোঁ সেই বম মাৰি গোটেই নামঘৰ পোহৰাই দিয়ে নহয় উপায় সেই গুণা কঠীয়া কলি কঠীয়া বেচে খোজে প্ৰতি চেলেককৈ মাৰে নহয় হেৰি নহয় দেউতা কচোন মাঘী পূৰ্ণিমাত ভাওনা হ'লে মই কোনোপধ্যে ছুটি নাপাওঁ কেলে এপ্ৰিলৰ পাছত হ'লে পাৰিম বুলি ভাবিছোঁ এই আমাৰ গাঁৱৰ বাৰ্ষিক সদায়তো মাঘী পূৰ্ণিমাতে হৈ আহিছে তোৰ কাৰণেতো আমি সেই পৰম্পৰাটো আমি ভাঙি দিব নোৱাৰোঁ সেইটো নোৱাৰি নহয় মাধৱ তেওঁ আমাৰ গাঁৱত যিহে খেল বহিছে তেওঁ যেনে তেনে চলি আছে তই যদি নাথাক সেই জৰিডাল ছিগি থাকিব নহয় তই যেনে তেনে কিবা এটা মিলা আপোনালোকে এতিয়া নুবুজিলে মই কি কৰোঁ বাৰু মাৰ্চলৈকে মোৰ বাবে একেবাৰে ক্ৰিটিকেল হৈ আছে ইফালে এইবছৰতে মোৰ প্ৰমোচনৰ কথাও আছে বৰদেউতা ই নাথাকিলে মোৰো অসুবিধা হ'ব তাতে আকৌ দুবেলা টিউশ্যনটো নকৰিলেও নহয় বহাগৰ ভিতৰতে ঘৰটো ঠিক কৰিব লাগে টিংখিনি এনেহে লগাই থৈছোঁ বৰদেউতা দেউতা মোৰো সেই একেই কথা মই আকৌ এই সিদ্ধান্ত দিয়া মানুহ নহয় ইটো লাগে সিটো আনি দিওঁ সিটো লাগে ইটো আনি দিওঁ গতিকে বৰদেউতা এইবাৰলৈ বাদেই দিয়ক নহয় বাদেই দিয়ক নেকি পেহাদেউ পিছত ইও সময় পাব পূৰ্ণ তয়ো যাগৈ যা
ইহঁতি আৰু ভাওনা পাতি আমাক নিদিয়ে বুজিছ ইহঁতি মানুহ নহয় ইহঁতি চব নাই বিয়া খাম যাগৈ তয়ো যাগৈ যা মই আহিলোঁ যিটো উৎসাহেৰে মানুহটো আজি নামঘৰলৈ ওলাই গৈছিল এই অমুকটো কৰিব লাগিব সেই তমুকটো কৰিব লাগিব বাংলা দেখি মিয়া দুটামানকে আনি ভাওনা শিকাই ভাওনা পাতিব লাগিব কথাবোৰ দেখোন কিবাহে হ'লগে কোনেও নুবুজে প্ৰাইভেট কোম্পানী এটাত কাম কৰাত কিমান ষ্ট্ৰেছ মইহে জানো তহঁতি চব একে ঘৰতে বহি ওলাই সোমাই থাকিলে ভাল পাওঁ আৰে এবাৰ যদি মোৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিলিহেঁতেন যিখন জঞ্জালত সোমাই আছোঁ মইহে জানো মাধৱ মই কি কৰিব লাগে মই কি কৰিম তহঁতি চবেই খালি মোকে শুনাই থাকিবি এফালে দেউতাই শুনাব এফালে তই শুনাবি মই কি কৰিব লাগে মই কি কৰিব লাগে ৰচোন কেতিয়াবা গোটেইবোৰ শেষ কৰি ক'ৰবালৈ গুচি যাবলৈ মন যায় কিন্তু কলৈ যাবি বৰদেউতাই দেখোন গোসাঁই ঘৰ ঐ পৰ্টালটো ইমানকৈ বজাইছে যে নিখিল দা ইমান জোৰ জোৰকৈ বজাইছে মাতিছিলে এই কেতিয়াবা বহিও পাবহি চাগে বাইদেউ আহিব বুলি কৈ থৈ গৈছে না কি কথা কৈ সেই স্কুললৈ নতুনকৈ অহা মাষ্টৰনীজনীক হেড মাষ্টৰ বুলিব নোৱাৰি নহয় কেনেকুৱা পালা দেৱৰাজ মাজুলী পিছে হেৰি নহয় এইবাৰ তাত ৰাস কেনেকুৱা মাজুলী ৰাস বঢ়িয়া গৈছে মানুহ মানে বহুত মানুহ আপুনি যদি সোনকালে যদি প্ৰথমতে চিটটো নলয়গে আপুনি বহিবলৈ নাপায় ডিঙি মেলি মেলি চাব লাগিব বাকী যাব লাগিব মই যে জানা আজিলৈকে ৰাস চাই পোৱা নাই নাই পোৱা নেকি ওলাবা নহ'লে ওলাব আকৌ বহুত মানুহ হয় গাঁৱৰ প্ৰতি ঘৰতে মানুহ থাকে শেষৰ দিনাহে কিবা বাঢ়ি বেয়া নিচিনা লাগে সঁচাকৈ দেই মিলিজুলি কৰা কামৰ ফূৰ্তিয়ে বেলেগ আপোনালোক বহকচোন দেই মোক ভাত খাই থোৱা আছে ঠিক আছে যোৱা হৈ আছে খালি লুটিব জানিব লাগে নাই আমাৰ জেনেৰেশ্যনে যিবোৰ বস্তু ভোগ বিচাৰি পাইছে সেইবোৰে জানো বিয়া গুচাইছে এটাই বিয়া নুগুচিলে অন্য এটা বুটলি ল'লেই হ'ল মোৰ হ'লে কিন্তু বহুত কিবা কিবি এম্বিশ্যন আছে দেই দেৱৰাজ তথাপিও তুমি লিমিট নামৰ কামডাল বান্ধি থোৱা ভাল হ'ব নেকি আৰে ইমানবোৰ জুখি মাখি থাকিবলৈ কাৰোবাৰ কিবা সময় আছে নেকি হয়তো নাই কিন্তু মূল্যটো আছে বাপৰে তোমাৰ লগত কিন্তু নোৱাৰি আৰু দেই আমাৰ এই ফিলচফাৰটো প্ৰেমত কৰি তুমি একদম একে মাৰ্কা বনি গ'লা নেহা মস্তি লুটিবলৈ মন আছে যদি মই তোমাক এটা অপশ্যন দিব পাৰোঁ তাক লাট মাৰাৰ মোলৈ গুচি আহা এই পাগল নেকি মানুহ মাৰিবা দেই এইবিলাক কথা নক'বা দেই লাষ্ট টাইম মাৰিবা আচল জমইনটো শুনা হ'ব কেলে ৰাসৰ আকাশবাণী দৃশ্যটো যে কংকই যুগমে শিলত আচাই মাৰিবলৈ লয় তেনেকুৱাটো
তেনেকুৱাটো আকাশবাণী হয় শুন হেৰ মূৰ্খ কংস কালি ৰাতি গকুলৰ ঘটতে উপস্থিত প্ৰাণবৈ ঋতুৰ মৃত্যুৰ বাৰিষাৰ বেগৱতী নৈ কি তই নদী বিমূৰ্খ বালিৰ ভেটাৰে তাৰপিছত যিজনী মানুহে আকৌ আকাশবাণীটো দিয়ে এই সিহঁতৰ ঘৰত আকৌ লাগিল এতিয়া কি কৰিম এই খেলি মেলিটো এটা সেইখিনিতে লাগিলে কমিটিয়ে সিদ্ধান্ত কৰি উপকাৰ কৰা নাই তেনেকুৱাত আকৌ ল'ৰা এটাক সুধি দিলোঁ কি বোলে ৰেকৰ্ডিং কৰি লৈ আহিলে ঘৰতে সময়ত বজাই দিলে হ'ল প্ৰথমতে কাম এই কমিটিৰ ল'ৰা সেইবোৰ চিন্তা বাদ দিলে সময়ত দৃশ্য আৰম্ভ হ'ল কংসৰ যুগমে শিলত নাচাৰিবলৈ লৈছে ইফালে আকাশৰ পৰা চাং কাটি টানি দিলে সেই চাঙৰ পৰা তাৰ টানি দিলে যুগমে ভৰংগা হৈ গ'ল কংসৰ আগতে ভেবা লাগিছে এজনে আকাশবাণী হোৱা নাই কেলে এই ল'ৰাটো নাই আকৌ ল'ৰাটোক বিচাৰি গোটেইখন চোৱা এতিয়া কোনোবা এটা আকৌ গৈ মেলি ল'ৰাটো তোমাক বিচাৰি আনিলে এতিয়া আকৌ ৰেকৰ্ডিংটো বিচাৰি পোৱা নাই নহয় তেনেকুৱা আকৌ মাইকৰ শব্দ এই বোলে বজাই দে বজাই দে বজাই দে গোটেই দৰ্শকখনে দিলে নহয় সিও ল'ৰালৈকে দিলে বজাই এই কি বাজিলে গম পাই দে বিস্তীৰ্ণ সেইটো যেনিবা গ'ল কাটি মেলি ল'ৰালৈকে বেলেগ এটা বজালে এইটো আকৌ কি বাজিলে গম পাই চাৰে ইমানখন হৈ থাকিলে পৰিচালনা ক'ত ৰাখিব পাৰিব বয়স বাঢ়িছে তাতে খংটো উঠি আহিলে নহয় এই কি কৰিলে গম পাই নাই কবা মাত্ৰা নিজে আকাশবাণী ভাল গমনি হৈ থাকে মানে বহুতেই গৈছে নেকি আহিব চাগে ন আহিব চাগে কি অলপ ওলাই গৈছে মানে অকণমান দেৰি হ'বও পাৰে কিবা বজাৰ কৰিবলৈ গৈছে নেকি আজি বজাৰ কৰিবলৈ আছিলে অলপ আহিব বাকী দেৱৰাজ তোমাৰ খবৰ খাতি কেনেকুৱা ভালে আৰু বাকী এইবোৰ ৰাসৰ মানে এইবিলাক তলত তাতে এইবিলাক হৈ থাকে মানে ৰাসৰ এইবিলাক তহঁতৰ কিবা পইচা পাতি দিয়ে নাই নিদিয়ে পইচা পাতি মানে কি আৰু গাঁৱৰে ৰাস নিৰ্মেলি চলাই দিব লাগে এই তহঁতৰ কিন্তু তাত আকৌ হেৰিটো দেই ফেৰী যিটো চিষ্টেমটো যে এতিয়া ভাড়াটো অলপ বাঢ়ি গ'ল নেকি মানে বেলেগতকৈ ফেৰীত যাবলৈ বহুত ভাল দেই আপুনি মাজুলীলৈ গৈ চাওক এবাৰ আপুনিওতো নাই যাওক এবাৰ গৈ যাওক ইমান কি জমিছে এই কিবা এই ৰাসৰ কথা কৈ আছিলে মাজুলী দাই কি নি অঁ এই ইয়াৰ চব গাজা কথা ওলাই আপোনালোক বহক দেই ঠিক আছে দেৱৰাজ এই ভাতকেইটা খাই যাবি মাংস বনাই থৈছোঁ এই দৰকনা আকৌ আজিকালি ফাৰ্ষ্ট ক্লাছ বনাই নহয় নাই নাই মই ইমান দেৰি কৰিব নোৱাৰিম মানে মোৰ এটা আজি স্পেচিয়েল প্ৰগ্ৰেম এটা আছে ক'ত যাবি ফিক্স হোৱা নাই এতিয়ালৈকে কিন্তু লগ পালে ফিক্স তাৰ লগত যা চমন স্পেচিয়েল পিছে তোমাৰ কি হ'ল একো পোৱা নাই যে তুমি একো সোধা নাই সেইটো কথা ৰ'বা মই আহি আছোঁ স্নেহা এনেই তোমাৰ ফেভাৰিট কালাৰটো কি বাৰু মোৰ ফেভৰেট কালাৰ হোৱাইট আৰু গ্ৰীণ এই লগতে গেৰুৱা বুলি কৈ দিয়া হ'লে একেবাৰেচোন ভাৰতৰ জাতীয় পতাকা এখনে হৈ গ'লহেঁতেন তুমি হাঁহিলা যে কথাটো হোৱাট এ ডাল চইচ ইয়াৰ মই কিন্তু মোৰ আজি মষ্ট ফেভাৰেট ৰেড কালাৰ টি চাৰ্ট এটা পিন্ধি যাম ল'ৰা মানুহ পিন্ধা কিবা প্লেন কৰে নি চবেই নকৰে যেনে তোমাৰ এই মাধৱে নাই এনেই তাইৰ লগত কিবা কথা এটা পাতি বাকী এই তোৰ নামঘৰীয়া বোৱাটো বোলে কিবা অসুখ হৈছিলে অঁ ভাল পাইছে এতিয়া এই ডক্টৰক দেখুৱালোঁ বাচিবনে মানে মানে তইতো একো নকওঁৱে এই ইহে ৰাস্তাত পাই পেলাই মোক ক'লে বোলে তই কিবা সেই শংকৰদেৱৰ কিবা ৱেবছাইটখন লাগি ঘূৰিছ ভাল নলগা যে মোৰ লাগিব দেই তই মানে মানে কি আৰু এক্সট্ৰা টাইমখিনি তাইও বিচাৰে ন স্নেহা তাৰমানে তুমি ইয়াৰ আগত কমপ্লেইন কৰিছা মই এই নাই নাই তাই একো কোৱা নাই মই নিজেই কৈছোঁ
আৰু দায়িত্ব লৈ নোপোৱালে কি বুজিব ছাৰ মানুহ অলপ প্ৰেক্টিকেল হ'ব লাগে মানে কি কোৱা স্নেহা এটলিষ্ট তাই কি বিচাৰে এইটো তই চাব লাগে ন তেনেহ'লেচোন তোৰ 40 বছৰমান হৈ গ'লে একেবাৰে ধুতি চুৰিয়া পিন্ধি নামঘৰত বহি দিবিগৈ চুৰিয়া পিন্ধা কথাটোত যে ইমান জোৰ দিলি লাজ লাগে হয়নে হয়তো একো নকওঁৱে ন প্ৰকাশে কৈছে এই ৱেবছাইটটোৰ কথা এইবোৰ চা আউটডেটেড কথাত লাগি ইমান লাভ নাই মিছামিছি পইচা বৰবাদ সময় বৰবাদ হ'ব হ'ব লোকৰ বাবে নিজৰ পুৰণাটো সকলো আউটডেটেড লোকৰ পৰা সেই ধানে পতানে লৈ ভঁৰালটো ভৰাইছোঁ অলপ খবৰ ৰাখিবি এই উন্নত দেশবোৰে আমাৰ প্ৰাচীন যুগ আয়ুৰ্বেদ পাবলৈ কিমান হেতা ওপৰা লগাইছে হ'ব দে আমি চব ভুল তই শুদ্ধ নে কি কৈছ নাই 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 দেই মোকে এইবিলাক নোহোৱা নো কমেণ্ট দৰ্শন তোৰ চাৰ্টিফিকেট বিচাৰি কিন্তু মই কাম কৰা নাই তোমালোকে মনে মনে থাকাচোন মই কিন্তু গুচি যাম এতিয়া এই তুমি আকৌ কেলৈ যাবা মই যাম ন মই চাৰুচ মই হ'লো পুনৰ্জন্ম বিশ্বাস নকৰা মানুহ মোৰ কাৰণে এয়াই স্বৰ্গ এয়াই নৰক আৰে মোৰ জীৱনৰ এটাই এম্বিশ্যন এণ্টাৰটেইনমেণ্ট এণ্টাৰটেইনমেণ্ট এণ্ড ফুল ট'চ এণ্টাৰটেইনমেণ্ট পিছে বেয়া চেয়া নাপাবি দোষ যি ক'লোঁ ক'লোঁ আৰু এইবিলাক মই এনেও ইমান ধৰি নাথাকোঁ ঠিক আছে বেয়া নাপাওঁ বাৰু আজিৰ পৰা কিন্তু ধেমালিটো নকৰিম মই আকৌ এইবিলাক কথা চিৰিয়াছলি লওঁ আৰু বাদ দিয়াচোন তুমি কিন্তু বেয়া নাপাবা দেই এই নাপাওঁ নাপাওঁ তাৰ হৈ কৈছা নাই আমাৰ মাজত এইবিলাক চলিয়ে থাকে তুমি এতিয়াহে আহিছা নে কি কওঁ চি ইউ বাই বাই স্নেহ এইবোৰ আলোচনা নকৰিলে নহয় নে তোমাৰ কিয় এনেই আকৌ বেয়া পোৱা বুলি হয় সঁচা কথাৰ পৰা মই পলাব নোৱাৰোঁ তেন্তে সত্য নোকোৱাই ভাল তোমালোকৰ দৰে মই চতুৰ নহয় স্নেহা আৰে তুমি কথাবোৰ কিয় ইমান কমপ্লেক্স কৰি পেলোৱা ফ্ৰেণ্ডশ্বিপ বৰ ভাল নালাগে ন ফ্ৰেণ্ডশ্বিপ ই দেৱৰাজৰ নিচিনা মানুহ নিজৰ বাদে আন কাৰোৰে হ'ব নোৱাৰে তেন্তে সঁচা কথা। ফ্ৰেণ্ডশ্বিপৰ ৰাখিছা কিয় সঁচা কথা ক'বলৈ গ'লে আদৰ্শগতভাৱে পৃথক ব্যক্তিৰ লগত সম্পৰ্ক বজাই ৰখাটো মই এক প্ৰকাৰ সময় অপচয় বুলিহে ভাবোঁ বাৰু বাদ দিয়া এইবোৰ কলাক্ষেত্ৰৰ চিঠিখন এবাৰ চকু ফুৰাই দিয়াচোন ক'ত আছে ডেস্কটপতে আছে লেটাৰ 1 মই আহিছোঁ সিজন গ'ল নি কোন এই আমাৰ দেৱৰাজ সিটো গ'ল বৰ ফুৰাম ফুৰা কথা কয় কিন্তু দেই মোৰ লগৰ হ'ব লাগিছিল তাক কি কৰিলাহেঁতেননো হা তাকেতো কিনো কৰিব পাৰিম সেই ইজনৰ লগৰ যে দিগদাৰ গৈছোঁ মানে অনবৰত শুনি লওক এতিয়া বিয়াৰ পিছত আপোনাকো এনেকৈ চিঞৰি থাকিব গৈছোঁ ঠিকে আছেনে ঠিকে আছে এই পেপাৰখিনিও এবাৰ চাই দিবচোন ৰ'বা চাওঁ দিয়া শুনা না কোৱা ই যে দেৱৰাজে যে সমন স্পেচিয়েল বুলি ক'লে কিবা নতুন এফআইআৰ নি আভা কি হ'লনো আভাৰ লগত ব্ৰেকআপ মোক আকৌ ই প্ৰকাশেহে ক'লে আভা ছোৱালীজনী কিন্তু ভাল আছিল দেই এইজনীৰ নামত বোলে 70 বিঘা বাগান আছে ব্ৰেকআপৰ কাৰণ মানে সেইটোৱে আৰু কি দেৱৰাজে কিন্তু আজিকালি তোমাৰ বিষয়ে বেছি খবৰ ৰাখে দৰ্শনকো আমাৰ কথা যদি সুধি থাকে তুমি কিন্তু অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি চলাটো মই বিচাৰোঁ আৰে বাবা মই তোমাৰ ফ্ৰেণ্ড হিচাপে যিখিনি পাৰোঁ সেইখিনিয়েতো কৰিছোঁ ন তুমি যে আজি ইয়ালৈ আহিবা সি কেনেকৈ গম পালে সেইটো সি মোক ফোন কৰিছিল
সুধিল যে মই আজি ঘৰত থাকিম নে ওলাই যাম আৰু তুমি সকলো গাই দিলা মোকে মিছা ক'ব লাগিছে নেকি হেল্ল' অঁ ভণ্টি ক দৰৱ জাতিবোৰ ৰেগুলাৰ খোৱা নাই চাগে অঁ পাৰিলে এইকেইদিনতে এদিনমানৰ কাৰণে যাওঁ দেউতাই কি কৈছে কোন ভণ্টি মাক কৈ দিবি এইবিলাক কথাত লাগি থকাৰ কোনো দৰকাৰ নাই আৰু এই মাহীজনীৰো কাম নাই নি এনেই পাইছেগৈ আকৌ এইখন লগাই দিছে বিচাৰিছে কাম নাই হ'ব থ ভণ্টি দেউতাৰ প্ৰেছাৰটো আগতকৈ বাঢ়িছে আৰু বুকুৰ বিষ ভাল হ'ব দিয়া নতুন দৰৱখিনি খাইছেহে পিছে মাহীৰ কথা কি ক'লেনো অঁ চোৱাচোন এই মাহীজনীৰ কাণ্ড মাহী আৰু দেউতাই মিলি মোৰ বিয়া বোলে ফাগুনতে পালে মাহীয়ে কোনোবা সেই সম্পৰ্কীয় ছোৱালী এজনীৰ কথা কৈছে ঐ ছোৱালীজনী পিছে ধুনীয়া বুলিও কৈছে আৰে যোৱা না তুমি ফাগুনলৈ ৰ'বই নালাগে তুমি পিছে সতিনী খাটিবলৈ যাবানে সব কথা তুমি ধেমালি কৰি নাথাকিবা মই তোমাক কিমান দিনৰ পৰা ক'লো যে ঘৰত কথাটো উলিওৱা নাই তোমাৰ কোনো কাণ খাৰে নাই অকল ভনীয়েৰক কৈছা তাকো কাকো নক'বলৈ শপত দি সেয়া আকৌ আৰম্ভ কৰি দিলা আৰু মইতো এবাৰ কম বুলিয়ে কৈছোঁ এই ভাওনাখনৰ কেনাটো লাগিল বাবেহে তোমাৰ কেনা কেতিয়াও নগৈছে আমাৰ ঘৰখনে তোমাক কিমান আপোন কৰি ল'লে তুমি কিন্তু মোৰ নামটো উলিয়াব নোৱাৰিলা ঘৰত ৰ'বাচোন স্নেহা গম নহয় কেতিয়া ক'বা হা কেতিয়া ক'বা তোমাৰ চুৰ নগৈ যাবলৈ এই শহুৰৰ ঘৰত ৰাস্তাফালে খাবলৈ ডাঙৰ হৈছে বাৰু আচল কথাটো কি জানা তোমাৰ সাহসে নাই যে গুৱাহাটীৰ যদি ব্ৰাহ্মণ ছোৱালী বিয়া কৰাম বুলি ঘৰত ক'বলৈ মূৰ্খ মই আচল মূৰ্খামি মই কৰি আছো যাওঁ মই ঐ ক'ত যোৱা স্নেহা ৰ'বাচোন এৰা। সৰু ল'ৰা ছোৱালীৰ নিচিনা নকৰিবা এৰা ৰ'বাচোন যাওঁ মোৰ লগত যাবা আকৌ নাযাওঁ মই তোমাৰ লগত। স্নেহা এৰা না। আৰে স্নেহা এই বাইকৰ চাবিটো লৈ আহ এইটো কোনোবা যে ভাত হৈ আছিলে এই প্ৰেম বোলা বস্তুটো মই এইখিনিতে বুজি নাপাওঁ সেই বক বকা উতলি থকা মাংস ভাত বাৰু এইটোত এনেকৈ কোনোবা গুচি যায়নে জিলটি ৰাম এই 10 টকাত কিমান পায় এই কোনেও যদি নাখায় এই গোটেই কেৰাহী এই ময়ে খাম এই পেপাৰখিনি চিৰিয়েল কৰি পেলোৱাচোন চোৱাচোন এইবিলাক ঠিকে আছে এই PDF-টো চাই দিবা মই এখন চাই লওঁ কৃষ্ণ 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 মাধৱ গোপাল বৰদেউতা আজি হ'বলা মাজনীকো কামত লগাই দিছে হয় হয় আহক ভালেই হৈছে ভাল বাৰু তোমালোক লাগা মই আকৌ সেই তুলসী তলত এই চাকি গছ লগাই দিছোঁ বাৰু লাগা কৃষ্ণ হে যাদৱ এইখিনি চাই যাবা দেই মই এইখিনি ইমান ভালকৈ চোৱা নাই ড্ৰাফ্ট বনাই থোৱা আছে কিবা ভুল পালে তুমি সলাই দিবা এইটো হৈছে এইটো এডিট কৰিবলৈ কৃষ্ণ 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 হে বাৰু তোমালোক লাগা মই সেই ভিতৰলৈ গৈ সেই কাপোৰ সাজ সলাই আনিম কৃষ্ণ কৃষ্ণ ঠিক আছে হ'ব নাই হ'ব এইখিনি মানে মোৰ অলপ বৰতে জলদি এইটোতো ইম্পৰ্টেণ্ট ফাইল
এইখিনিও শংকৰদেৱৰ হেৰি নহয় মাথা দেউতাৰ খবৰ কোৱাচোন ডাক্তৰ কি বৰদেউতা দৰৱ জাতিবোৰ আগতকৈ সলাই দিছে হাৰ্টৰ জটিলতাও কিছু বাঢ়িছে অঁ প্ৰেছাৰটো মাজে মাজে হাই হৈ যায় ডাক্তৰক সুধিলোঁ বোলো বাহিৰলৈ নিলে কিবা চাৰ্জিকেল স্ক'প আছেনে তেওঁচোন মানাহে কৰি কি কৰোঁ জানো তাকেহে বুজিছা ময়ো পিছে এইটো বয়সত এই নিজৰ দেহাটো কটা চিঙা কৰিবলৈ নকওঁ বুজিছা হয় হয় বৰদেউতা নামঘৰীয়া দেউতা আছেনে অঁ মাধৱ বোপা এই কোনোবা এজন ওলালেহিয়ে নহয় হয় হয় মই সাউতকৈ চাই আহিছোঁ কৃষ্ণ না না কোৱা বৰদেউতা ইয়াত অকলে থাকে কি হ'ল মই যে একো বুজিয়ে নাপাওঁ কি বৰদেউতাটো চৰকাৰী পেঞ্চনো পায় তেন্তে ইয়াত নামঘৰীয়া কামটো কিয় কৰি আছেহি তুমি নিজে সুধিবাচোন বেয়া পাই কিজানি আৰে বৰদেউতা বেয়া পোৱা মানুহ নহয় মোক পাবও পাৰে বেয়া নাপায় মই কৈছোঁ নহয় আৰু শুনাচোন তোমাৰ চিনাকি কেনেকৈ বৰদেউতাৰ লগত সেইটো আকৌ বৰ আমেজৰ কাহিনী বৰদেউতা ইয়ালৈ প্ৰথম অহাৰ দিনা বেলতলা চাৰিআলিত মোক প্ৰথম লগ পালে তেওঁ মোক ইয়াৰ ঠিকনাটো সুধিলে অঁ আৰু মই তেওঁক ডাইৰেক্ট ইয়ালৈকে লৈ আহিলোঁ এদিন ধৰি সন্ধিয়া ইয়ালৈ এপাক নাহিলে মনটোচোন কিবা ভালেই নালাগে সেইকাৰণে মানে তোমাক ইমান ভাল পায় বৰদেউতাই অঁতো মানুহজন কিন্তু বেছ মৰমীয়াল দেই তোমাক চাগে খুব মৰম কৰে কেলৈ নকৰিব মোক কৰিবনে বাৰু তোমাকো কৰিব এই মাধৱ বোপা বৰদেউতা এই মানুহবোৰৰ কাণ্ডখন দেখিছানে বাৰু কি হ'ল বৰদেউতা এই নামঘৰ ভাগত চাকি গছ জ্বলাবলৈ আহিছে এই শলিতা গছো যতনা নাম হয় হয় উপায় নাই আৰু হেৰি নহয় মাজনী এই নামঘৰ ভাগ পিছে কেনেকুৱা দেখে বৰ ধুনীয়া বৰদেউতা আপুনি ইমান ধুনীয়াকৈ ৰাখিছে বুজিছা মাজনী এই নামঘৰ ভাগ ভালে থাকিলে এই মনবিলাকো পবিত্ৰ হৈ থাকে হয় বৰদেউতা হেৰি নহয় মাধৱ কওকচোন তোমালোক দুটাৰ পিছে এই কথা বাৰ্তাবিলাক ঘৰত জনালানে একো পৰিৱেশে নাপালোঁ নহয় বৰদেউতা এই ভাওনাৰ কথাটোত খং খাই দেউতাই অহালৈকে ভালকৈ নামানে হয় নেকি বৰদেউতা এওঁলোকৰ আকৌ বাপেক পুতেকৰ ঠাই গৈছে নগৈছে কিন্তু ভিতৰি ভিতৰি আকৌ বৰ টান এইবিলাক কথা পিছে এই ঘৰত সোনকালে জনোৱাটো বৰ দৰকাৰ বুজিছা হয় বৰদেউতা জানানে বৰদেউতা কোৱাচোন ঘৰত মায়ে ইমান চিন্তা কৰি থাকে কৰিবতো আকৌ কিন্তু এওঁ অকণো নুবুজে অ' তুমি তেতিয়াহ'লে তেনেকৈহে ক'লা ন হ'ব এজনী তুমি অকণমানো চিন্তা নকৰিবা দৰকাৰ হ'লে ময়ে গৈ পাতিমগৈ এইবিলাক বৰদেউতা অঁ আপুনি সঁচাকৈ যাবনে কোৱা কিয় নাযাম যাবলগীয়া হ'লে নিশ্চয় যাম এনেও মোৰ এই যোৰহাটখন বৰ প্ৰিয় ঠাই বুজিছা তোমালোকৰ সেইবোৰ ঠাইত এটা সময়ত চাইকেল লৈ পিটপিটাই ফুৰা আজিও মনত আছে তেতিয়াহ'লে সেইটোৱে খাতা অঁ এনেও আপুনি গ'লে দেউতাই খুব ভাল পাব আইজনীয়ে তেতিয়াহ'লে হাঁহি এটাকে মাৰা আৰু বৰদেউতা আপুনি সঁচাকৈ চবতকৈ বেলেগ আপোনাক লগ পাই ডাঙৰ কিবা এটা পোৱা যেন লাগিল হয় নেকি এনেনো কি বিচাৰি পালা মোৰ মাজত দেউতা সৰুতে হেৰুৱালো যে মাজনীও এই কথাবোৰ পৰিপূৰক বুজিছা মোৰ নিজৰ ল'ৰা থাকিওচোন মোক নিবিচাৰে বৰদেউতা আপোনাৰ ল'ৰানো ক'ত থাকে
সি অষ্ট্ৰেলিয়াত থাকে আইজনী এই নাতি বোৱাৰী নয়দাত থাকে নয়দাতে সিহঁতে নিজৰ ঘৰ বাৰী সাজিলে অৱশ্যে সিহঁতে মোক তালৈ মাতিছিল কিন্তু মইহে এই মাটিৰ গোন্ধ এৰি যাবলৈ নিবিচাৰিম মই যে একো বুজিয়ে নাপাওঁ আপুনিতো এতিয়া চৰকাৰী পেঞ্চনো পাই আছে ঘৰ বাৰী সকলোবোৰ আছে লগতে বংশ পৰিয়ালো আছে তথাপিও ইয়াত এনেকৈ কিনো ক'বা মাজনী ল'ৰাৰ মাক ঢুকোৱাৰ পাছতে এই ঘৰখনত অকলশৰে আছিল সময়বোৰ কিবা নাযায় নোপোৱা আজি প্ৰায় এই 3 বছৰমানৰ আগৰ কথা বাতৰিত বিজ্ঞাপন এটা পালোঁ গুৱাহাটীৰ হেঙেৰাবাৰী নামঘৰ এটাত বোলে নামঘৰীয়া এজনৰ প্ৰয়োজন হৈছে ভাবিলোঁ গুচিয়াই যাওঁ নেকি একেবাৰে গুচিয়াই আহিলোঁ আৰু নগাঁৱৰ বাৰী ঘৰবোৰ সেইবিলাক মোৰ সম্পৰ্কীয় ভতিজা এটাই চোৱা চিতা কৰে কিন্তু ইয়াততো আপুনি অকলশৰীয়া ইয়াত অকলশৰীয়া হ'লেও ইয়াত মোৰ প্ৰয়োজন আছে এজনী আচলতে মই মোৰ জীৱনটোত কামৰ পৰা অব্যাহতি দিব নিবিচাৰোঁ জীৱনটোৰ আৰু কিমান বাকী আছে সেইটো ডাঙৰ কথা নহয় প্ৰতি মুহূৰ্ততে আমি কিমান জীৱন্ত হৈ আছোঁ সেইটোহে আচল কথা বৰদেউতা নামঘৰীয়া বিলনীয়া নামতি এই দায়িত্ববিলাকৰ প্ৰতি মানুহৰ অনীহা ভাৱ জাগি উঠে এনেকৈ হ'লে দেখিছোঁ এই নামঘৰবিলাকত চন্দ্ৰতাপৰ সলনি এই মকৰা জালহে বাঁহ লয় এটা কথা নহয় এই 5 টকীয়া ভলটিউব নহ'লেও আকৌ এই 1000 টকীয়া চাইকেলখন নচলে সেয়েহে ভাবিলোঁ এই বয়সত বোলো এই সমাজৰ ভলটিউব এটাকে হৈ দেখাওঁ বৰদেউতা কি কৰে ৰ'বা মই কথাহে পাতি আছোঁ তোমালোকক একো এটা দিয়াই হোৱা নাই নহয় আমাক একো নালাগে বৰদেউতা এনেকৈ ক'লে হ'বনে বাৰু এই ইজনে সিজনে অনা বস্তুৱে গোটেই ভিতৰখন ঠাহ মাৰি আছে তোমালোকক কিবা এটা দিলে মোৰ পেটলৈ কিবা এটা যাব তেনেহ'লে লৈ আনক যাওঁ এই ৰ'বা তুমি আৰু নাখাওঁ বুলি ক'বানে কেলৈ কম হ'ব মানুহজনে ইমান মৰমত যাচিছে শুনা না মোক থ'বলৈ যাবানে যাম ঘৰত কিন্তু নোসোমাওঁ দেই মায়ে আকৌ সেই কি সোধে ঠিক নাই কিমান দিন পলাবা আৰু তুমি এনেকৈ কিমান দিনলৈ পাৰোঁ জানো এই কৃষ্ণ 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 এই আলোৱা এজনী বিশেষ একো দিয়া নাই পাৰিবা কৃষ্ণ ময়ো লগতে লৈ লৈছোঁ দেই বৰদেউতা পানী অকণমান দিবচোন কৃষ্ণ ৰ'বা দেই ৰাইজনী কৃষ্ণ আচল কথা কি জানা তোমাৰ মাৰ মুখামুখি হ'বলৈ সাহসেই নাই কৃষ্ণ এয়া লোৱা মাটি কৃষ্ণ হ'ব বৰদেউতা লোৱা মানুহ বৰদেউতা আপোনাৰ মই লৈছোঁ হেৰি নহয় মাধৱ এই দেওবাৰে যে তোমালোকৰ ৰেকৰ্ডিঙৰ কামটোৰ কথা কৈছিলা পিছে কি কৰিবা হ'ব বৰদেউতা যোৰহাটৰ পৰা এজন আহিব আমাৰ ইয়াৰ পৰাও 2জন ওলাইছে হয় নেকি আপোনাৰ কণ্ঠত কিন্তু 2টামান ৰেকৰ্ডিং ল'ব লাগিব হ'ব বুজিছা ঈশ্বৰে মোৰ বুলিলে নিশ্চয় হ'ব পিছে এই ৰেকৰ্ডিঙৰ কথা বাৰ্তাবিলাক দেউতাক এবাৰ কোৱা হ'লে ভাল আছিল কথাটো ময়ো ভাবিছোঁ বৰদেউতা কীৰ্তন নামঘোষাৰ অৰিজিনেল সুৰখিনি সংৰক্ষণ কৰাটো বৰ দৰকাৰ বুজিছা নহ'লে আজিকালি দেখিছোঁ যাৰ যি ইচ্ছা তাকেই কৰিবলৈ লৈছে নহয় বৰদেউতা যদি কিছুমান বৰগীতৰ কাহিনীসমূহ যদি ৰচিতা হোৱাকৈ ভিডিঅ' বনোৱা কেনে হ'ব বাৰু এই সুন্দৰ হ'ব এজনী ধৰি লোৱা তোমাৰ শিশুলীলাৰ গীত এভাগতে কৰিলে ল'ৰা ছোৱালীখিনিয়ে
চাব শুনিব কিমান ভাল পাব মাধৱ কথা এটা হ'ল নহয় এইবিলাকত পিছে সময় লাগিব বুজিছা কিন্তু চাবা কামটো যাতে একেবাৰে পানী নসৰকাকৈ কৰিব হ'ব বৰদেউতা আমি কষ্ট কৰিম আমাৰ ৱেবছাইটটোত সত্ৰীয়া নৃত্য বৰগীত এইবিলাক সকলো প্ৰশিক্ষণ প্ৰণালী ভিডিঅ' হিচাপে তাত চাই ল'ৰা ছোৱালীবোৰে মাটি আখৰা আৰু আন কিবা কিবি ঘৰতে শিকিব পাৰিব কৃষ্ণ শংকৰ গুৰু মাধৱো বৰ ডাঙৰ কাম এটা হ'বলৈ গৈ আছে কিন্তু দেই বৰদেউতা আমাৰ আধাখিনি ল'ৰা ছোৱালীয়েও যদি এই মাটি আখৰা শিকে কম সুন্দৰ হ'বনে একদম নিৰোগী অসম এখন পাম বুজিছা সঁচা কথা বৰদেউতা এইটো কিয় কৰিব লাগে একো নহয় বৰদেউতা মই কৰিম নহয় মই কৰিলেনো কি হ'ব হ'ব দিয়া তুমি সামৰিলা যেতিয়া সামৰা খালি চাবা একেবাৰে পিছফালে নাযাবা হ'ব বৰদেউতা জেগাবোৰ বৰ পিছল হৈ আছে এই মাজনী আহোঁতে বতাহ ভাগ লৈ আহিবাচোন এই কাষতে কটাৰীখনো আছে ঠিক আছে বৰদেউতা বৰদেউতা কোৱাচোন আৰু এটা চিন্তা মোৰ মনলৈ আহিছে অঁ এই কীৰ্তন নামঘোষাৰ যিবিলাক কথা আমাৰ এই ল'ৰা ছোৱালীবোৰৰ জীৱন গঢ়াত সহায় হ'ব পাৰে এইবিলাকৰ এটা সংক্ষিপ্ত সংকলন কৰিব নোৱাৰিনে পাৰি নিশ্চয় পাৰি কুকুৰ শৃগাল গদৰ ভৰু আত্মাৰাম জানিয়া সবাকো কৰি কৰিবা প্ৰণাম এই বুলি ক'লে এই ল'ৰা ছোৱালীখিনিয়ে মানৱতা গুণৰ সকলো জ্ঞান তাতে বিচাৰি পায় তোমাৰ চিন্তা কিন্তু খুব সুন্দৰ হৈছে দেই মানুহ তোমাৰ দেউতাই এইখিনি কথা জনা হ'লে কম ভাল পালেহেঁতেন নে বাৰু বৰদেউতা গম পোৱাটো পাব লগৰ দুটাক কথাখিনি বুজাই থৈ আহিছোঁ অঁ মনেও গম পালে কিন্তু বৰদেউতা কোৱাচোন ৱেবছাইটৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কামবোৰ আৰম্ভ কৰিবলৈ প্ৰায় 2 বছৰ সময় লাগিব লাগিবতো আকৌ 2 বছৰলৈকে জানো মোৰ দেউতা জীয়াই থাকিব বৰদেউতা উহ ৰাম নাপায় নহয় মাধৱ এইবিলাক কথা ভাবিব দেউতাৰ একো নহয় হ'লেও কিয় জানো মনটো তোমাৰ মই এই কথাটোতে বেয়া পাওঁ জানা কিয় বাৰু সদায় তুমি এনেকৈ কোৱা ৰ'বা এই আইজনীক প্ৰথমতে তোমালোকৰ ঘৰলৈ পঠিওৱাৰ দিহা কৰিলোঁ তাৰ পাছত দেখিবা দেউতাৰ স্বাস্থ্য একেবাৰে তজবজীয়া হৈ পৰিছে নহয় ঠিক আছে বৰদেউতা আজিৰ পৰা আৰু এইবিলাক কথা নকওঁ অঁ নকবাতো আকৌ পিছে আপোনাক যে কৈছিলোঁ ৱেবছাইটটোৰ নামটোৰ কথা কিবা ভাবিছিলে নাই অঁ এটা ভাবিছিলোঁ জগতগুৰু জগতগুৰু.com কেনেকুৱা হ'ব বাৰু ভাল লাগিছে স্নেহা তোমাৰ কেনেকুৱা লাগিছে মোৰো বহুত ভাল লাগিছে চিম্পুল আৰু নাৰ্ছ দুইটাইতো ইক' হৈছে ঠিক আছে বৰদেউতা জগতগুৰু.com সেইটোৱে হ'ব আমাৰ ৱেবছাইটৰ নাম কৃষ্ণ গোবিন্দ এইবাৰ তেতিয়াহ'লে গুৰুজনাক নতুন পুৰুষে সৰ্বগুণাকৰ ৰূপত দেখা পাব কিমান যে বিচক্ষণ আছিল আমাৰ গুৰুজনা এটা কথা জানানে মাধৱ বৰদেউতা হৰিচন্দ্ৰ উপাখ্যানত গুৰুজনাই লিখিছিল 10 সূত্ৰ সমবৃক্ষ হয় বৰদেউতা চোৱাচোন সেই তাহানিৰ মধ্যযুগতে গুৰুজনাই 500 বছৰ পাছত হ'ব পৰা এটা সমস্যাৰ প্ৰতি কিদৰে আলোকপাত কৰিছিল ভাবাচোন কি অদ্ভুত প্ৰকৃতিৰ প্ৰেম আছিল কিমান দূৰদৰ্শী চিন্তাধাৰা সঁচাকৈ দেই আচৰিত লাগে কিন্তু কি অতুলনীয় সাহিত্য অনবদ্য সংস্কৃতি ইমান কম বয়সতে লিখা সেই গীতটোৰ কথাকে ভাবাচোন হয় বৰদেউতা এই চং উইদাউট এ ভাৱেল আৰু সেই তোমাৰ এই তুতভাগ 17-18 শতিকাত ইংৰাজী সাহিত্যত চনেটৰ ছন্দ সজাই সৃষ্টি হোৱা সেই গীতটোৰে গোটেই পৃথিৱী আলোড়নৰ সৃষ্টি কৰিছিল
আৰু তাতোকৈ বহুত আগতেই লিখা গুৰুজনাৰ এই গীতটো কিন্তু তাতোতকৈ বেছি বৈশিষ্ট্যশালী বুজিছা বৰদেউতা আকৌ সেই আমাৰ অংকীয়ানাথ ভাওনাৰ দৰে পূৰ্ণাংগ নাট্যশৈলীৰ বাবে আজিও আমি গৌৰৱ কৰিব পাৰিম বাকীখিনি বাদ দিলেও এই যে আমাৰ নামঘৰ ভাগ কিমান এটা বিজ্ঞানসন্মত নাট্যমঞ্চ আমি গাঁৱে গাঁৱে পাইছোঁ আচলতে মাজনী এইবোৰ কথাহে য়ং জেনেৰেশ্যনে জনাটো প্ৰয়োজন বুজিছা হয় বৰদেউতা সিহঁত প্ৰযুক্তিৰ সন্তান সিহঁতে কি কৰিব লাগে নিশ্চয় জানে আৰু সিহঁতে নিশ্চয় কৰিব নিখিতা তই ছোৱালী মানুহক এনেকে ভয় খুৱাই নেকি কেনেকে জোকাই নাজানো নহয় কেনেকে ভয় খুৱাই মুখখনে মাতিবতো পাৰ পাৰি তেতিয়া জানো তই ভয় খাবি বহুত দেৰি হ'ল নি মানে নহয় ইয়াত ৰৈ থকা এফালে গৈছিলো এফালে গৈছিলি অঁ ঐ তই কাৰোবালৈ ৰ'বলৈ মেলিবলৈকেতো সুবিধাখন কৰি দিছে আমাকে একেবাৰে মাহীমাকৰ ল'ৰা বনাম কোনেও কোনে হ'ব চৰকাৰে তাই কিনো কথাবোৰ কৈ থাক তোৰ কথাবোৰ শুনিলে নিজৰ কিবা চেৰেকি পাকত ঘূৰা ঘূৰা নিচিনাহে লাগে যিহে পাক মনো বেয়া লাগে পাই কালৈ নিজলৈকে কেলৈ জানো আজি 7 বছৰ তই নিজলৈ বুলি একো এটা বিচাৰে নে আৰুনো কালৈ বিচাৰিছ মালে বোলো ভগৱান তোমাৰে ল'ৰাটোৰ মাকজনীৰ অৱস্থাখন দেখিছা তাইৰে সুদৰ্শন দঙোৱা ল'ৰাটোলৈ ভাল টাক্কা চাই ছোৱালী এজনী দিয়া নাই কণা কুকাৰ কোনো গুৰুত্বই নাই হেৰমো মই ফৰিংটোলৈ সেই কচু বাটখন ওলাই ওলাইহে বাৰু ছোৱালী এজনী ওলাব নাপায় নে আহিবলৈ আহিছ বেয়া নালাগে কিহৰ তেলেদি চলিছ ইমান দেৰি কৰিব লাগে নে বাৰু তয়ে চাচোন বাৰু অথনি বা তোলৈ এজনীয়ে ৰৈ ৰৈ এই নৈ পাৰত বৰশীটো পাই আছে আহিব খুটিব আহিব খুটিব আহিব খুটিব আহিব খুটিব মই আকৌ মুকলি পথাৰখনত ছোৱালীজনী মহে নাহে নোখোৱাকৈ ৰখি আছো বুলি ৰাম ধন্যবাদ ধন্যবাদ এতিয়া যাগে যা অকণমান শুনি যাওঁ কি নহয় তহঁতিনো কেনেকৈ কথা পাত ইছ ৰাম তোৰ নিচিনা নেকি এইটো বয়সলৈকে এজন ঠিক কৰিব পৰা নাই বাবা ঐ শুন আকৌ ই নিখিলে হেনো সদায় ভগৱানক মাকলে তাত কাছাই পৰি দিছে সদায় আপুনি বা কোনজন স্বৰ্গদেউ যে ভগৱানে ঘৰতে আহি আপোনাক ছোৱালী তাত থৈ যাবহি অকমান বিচাৰ কুচাৰ কৰ কিমান আৰু সৰু সৰু ছোৱালী কাঠৰ মাল চাবলৈ যাবি হাঁহি দেখিছা দুইটাৰে হাঁহিছা তই এহাৰে ছোৱালী দিম বুলি ক'লে যে পাখি গজি গ'ল কোমল মাটি পাইছতো নাঙল একেবাৰে দুৱাই বুৱাই দিছা ঐ চবৰে দিন আহে বুজিছ চবৰে দিন আহে কৈ গৈ দেখিলা কি হ'ল বেয়াই পালি নি বেয়া নাপাবিচোন তোক ধেমালিহে কৰিছো ঐ তোৰ বিয়াত কিন্তু গোটেই ঘৰে ফূৰ্তি কৰিব তই বাৰু কমখন কৰি ফুৰনে বিয়া বিয়া পাত কেনেকৈ মানে ছোৱালী আৰে হ'ল বুলিতো মই ভেকুলী এজনীৰ লগত বিয়াত বহিব নোৱাৰো তাতকা চাই এজনী লাগে নহয় বিচাৰিলে হ'ল ভাল কৈছ
ঐ এটা বিহুত এজনী চাবিহে ঐ ঘূৰি আহি আনটো বিহুত এজনী নাই এহাতমান উৰণি টানি ঘিলা পিঠাটো সমান ফুট এটা লৈ লোকৰ ঘৰৰ বোৱাৰী লখিমী হয়কৈ আৰু আৰু বিয়াৰ সময় লগ পাই সোধে কি বুলি সোধে নিখিলা ভালে আছানে বাপেৰৰ মূৰ্ত দেখিছে মানুহটো কেনেকে আছো লগৰবোৰে এতিয়া আকৌ কাণে মূৰে বগাব পৰাকৈ এসোপামান হ'লেই ঐ দেখিলা মনটো পেলাই নিদিবিচোন তহঁতো এনেকে অকল অকলে অকলে বিহুৱে বিহুৱে কিমান ছোৱালী চাবি ক'ত কেতিয়া চাবি কচোন অকল হা বা এনেইতো সেই মানুহ আগত সোমাই গৈ আপোনালোকৰ ছোৱালীজনী চাই যাওঁ দেই 100 লগাই নিদিব তইলা আজিকালি ছোৱালী গুৰ দিবলৈ যায় নে মাছ মাৰিবলৈ যায় মই হেৰৌ বৰ পুখুৰী পাৰলৈও নাযায় সেইটো হয় বাৰু আহিব নালাগে তৌ একেই চোতাললৈকে পানী যোগান আঁচনি হ'ল ডাঙৰ মাইকী মজনীয়ে মোটা দিয়ে 1 ঘণ্টামান চেৰাই মুঠি মাত্ৰ বাল্ডিং পাতিব পাৰিলে হ'ল ঐ বাকী থাকিল সেই কলেজলৈ যোৱা কিজনী সেইকেইজনীটো একেবাৰে হাই ভল্টেজ চাটেই ল'ব নোৱাৰি আমাৰ এতিয়া ঘৰলৈ এনেকৈ ঘোপাটোও নাচায় বেমাৰ বুজিছ চেৰেমা বেমাৰ পালচাৰ কালচাৰ মানে তোৰ যদি পালচাৰ নাই ভালচাৰ মানে সগুন বুলিও নোপোচে বৰ চেৰেমা বেমাৰ বৰ চেৰেমা বেমাৰ দিনত এটা লক্ষণ ৰাতি এটা লক্ষণ দিনত এটা পাছত এনেকৈ পঢ়িব তাৰ পাছত গোটেই ব্ৰহ্মাণ্ডখন কৰিব ৰাতি আকৌ আন এটাক মোবাইলৰ টাকত ধৰি চাকত যোৱাব হেল্ল' মোৰ মানে গাটো আজি ইমান বেয়া পাই মায়ে ভিক্স অকণ লগাই দিলে ভাল পাইছোঁ দেৱে সেইজনী তাহাঁতৰ মানে পালচাৰ কালচাৰ দেখি তোৰ তলফালে পামচাৰ ভাল কৈছ কেতিয়াবা আকৌ চকাটো ফুটিল যেনেই লাগে হেৰি তহঁতি মনে মনে সাও দিয়া আগতে মোৰ আকৌ এই গোবিনহঁতৰ বাৰীত কাম এটা থাকিয়ে আহিলে যাওঁ দেই ঠিক আছে হেৰি এই মনু এই হেৰি নহয় পাহৰিছিলে বেহাৰ কেনেকুৱা কালি ডাক্তৰে কি ক'লো দেখিলা কচোন দৰৱ সলাই দিছে প্ৰেছাৰ জুখিলে ECG ৰিপৰ্টটো চালে সাৱধানে থাকিবলৈ কৈছে চিন্তাও কমাই কৰিব দিছে এই শুনিলেহে কিন্তু ইয়াক খবৰ দিলে মানে আমাৰ মাধৱক সি আকৌ দুদিনমান থাকিবলৈ হ'লে ভাল আছিল ন প্ৰভাত ভাল আছে খবৰ দিয়াততো দিছোঁ কিন্তু ছুটি বা কেতিয়া মিলে তথাপি সোমবাৰ মানে আহিব বুলি ভাবিছোঁ নিখিলা কালি দেউতাৰ খুব খুব কৰি 2টামান বজালৈকে মোহাৰিয়ে আছোঁ হাত ভৰি হাতলিবোৰ বৰ কটকটাইছিলোঁ বৰ কষ্টকৰ হ'ল কেনেবাকে যাওঁ বুলি ক'লে আমাৰ গাঁৱৰ মুনজখনে লৈ যাব বাৰু যাওঁ দে কামটো থাকি আহিলে নহয় ক'ৰবাত পাত দে হেৰি কৰিবিচোন এই গধূলিকে মনোহতৰ ঘৰলৈকে আহিবি তালৈ ফোন এটা লগাই দিবি দেই ইয়াক লগ পালে কিবা মনটো ভাল লাগি যায় মাধৱক পোৱা নিচিনা লাগে মনু অচিন্তা মাতছি কালি দেউতাই দাদাৰ কথা সুধিছিল কি বুলি বিয়াৰ কথা সুধিলে পলাই কেলৈ তই কি বুলি কৈ মই একো নাজানো বুলি কৈ দিলোঁ তহঁতি চবেই ভুল কৰিছ মনু আৰে স্নেহা এজনী শিক্ষিত ছোৱালী তাতে আকৌ ভাল স্কুলত মাষ্টৰী কৰে পন্থাটো বেলেগ হ'ল বুলিয়ে বৰদেউতাই কি মানি নল'ব নেকি চা মনু আজি তই নিজে কৈ দিবি আৰু কিবা ক'লে মই বুজাম নহয় মোৰ কথা শুনিব মনু মই জানো মনু বৰ্তাৰ মনটো নাৰিকলটোৰ নিচিনা
বাহিৰা যিমান কঠিন ভিতৰি বৰ কোমল আজিও বৰ ডাঙৰ কিবা এটা হ'ব যেন লাগিছে মোৰচোন বৰ কিবা ভয় ভয় লাগি আছে কি হৈছে মনু মোক খুলি কচোন ৰাতিপুৱাই মাক মাতি কিবা কিবি বুজাই আছে ভকতো গোটাইছে ৰাতিলৈ কীৰ্তন পাঠ হ'ব বোলে কীৰ্তন পাঠ আৰু মাক তহঁতৰ ঘৰলৈ যাবলৈ কোৱা শুনিছো আমাৰ ঘৰ আৰু এই মনু আৰু কি হৈছে আৰু বিপিনৰ দোকানৰ পৰা সেন্দুৰতে পাতুকা আনিবলৈ কোৱা শুনিছো সেন্দুৰৰ টেমা দুটা ঐ মনু ইমানকৈ কান্দিছ যে দাদালৈ মনত পৰিছে বাবাজা মনে মনে থাকচোন মনু তালৈ মোৰো মনত পৰিছে সি মোক কোলাত তুলি দৰা গাড়ীত উঠোৱা কথা আছিল মনে মনে থাকচোন মনু মনে মনে থাক নহ'লে যে মই মনু তয়ো কান্দিছ প্ৰভাতা নাই নাই মই নাই কনা মনু তয়ো কান্দিছ নাই প্ৰভাতা কনা মনু এইগেলে পোৱাই নাই নেকি তোমাৰ কি কৈছে কৰিলেহে কবি ইমান ৰিং কৰি আছ অথনিপা ধৰাই নাই কেতিয়াবা চাইলেণ্ট কৰি থয় পাহৰিয়ে থাকে তম্বুৰ পূজাজনৰ সৈতে একেহে চিন্তা আকৌ এগালমান কৰি থাকে নহয় তাক ধমকি দি থাকিবলৈ আহিছ নেক্সট টাইম ফোন কৰিবি কথা বেয়া হৈ যাব কিন্তু কৈ দিছ কি হৈছে তোক কেলে নে যা বিৰাট যা তই কি কৰিবি কি ভিডিঅ' ক্লিপিং কাৰ লগত অঞ্জলিৰ লগত ক'ত পালি মই গৈছোঁ কি বুলি কবি হা কৈ দিবি কৈ দিবি তাই কি ক'ব কি তোৰ লগত হা আচ্ছা আচ্ছা এই চাকৰি দিম বুলি দে ফোন দে হেল্ল' অঞ্জলি কোৱাচোন তোমাৰ তাত কিবা কৈছে নেকি বাৰু হা এই এইবোৰ কি কৈছা তুমি পাগলা হৈছা নেকি তুমি আৰে চোৱা তুমি মোক এবাৰ লগ পোৱা চব ঠিক হৈ যাব তুমি টেনশ্যন ল'ব নালাগে মই তোমাক বুজাই দিম ন কথাটো আৰে অঞ্জলি কি ক'লা আকৌ 2 লাখ এই অঞ্জলি তুমি পাগলা হোৱা নাইতো এই দেখ কোন না তোৰ লগত মোৰ কোনো কথা নাই তই দেখ কোন নে বুলি কৈছিল কি হৈছেনো ভালকৈ কওকচোন বি আনি দিব পাৰিবি বি প্ৰয়োজন খালে যে মৰে নোৱাৰো নোৱাৰ যা বেলেগ কিবা এটা কৰিব লাগিব কি কৈছা আহা আৰে মই পাইছো কি তোমাৰ যে হৈছে কি কালি কলা ৰাতিপুৱা আহিব নালাগে আকৌ এতিয়া 1 ঘণ্টাত 4বাৰকৈ কল কৰিছা নাজানো মনটো কিবা ভাল লগা নাই ভিতৰি কিবা তুমি বহাচোন আহা সকলোবোৰ ঠিক হৈ যাব তুমি কিয় ইমান টেনশ্যন লৈছা
তুমি গৈ পালেগে দেউতাৰ সকলোবোৰ ঠিক হ'ব তোমাক কিন্তু মই আগতে এনেকৈ নাৰ্ভাছ কৰা দেখা নাই তোমাৰ হৈছে কি আজি শুনাচোন তোমাৰ গাড়ী কেইটাত আজি 15 মোৰ স্কুললৈ দেৰি হ'ব নহয় নালাগে তোমাক এনেহে বাৰু লগ পাম বুলি কৈছে স্কুললৈ ইয়াৰ পৰাই গুচি যাব দৰ্শন গ'ল তাকে মই ব্ৰেড এটা আনিবলৈ পঠাইছোঁ বাটত যাওঁতে খোৱাটো হ'ল ঘৰত গৰম ভাত কেইটামান খাই লোৱা হ'লে ভাল আছিল একো খাবলৈ মন যোৱা নাই অ' এটা কাম কৰা দৰ্শনকো লগত লৈ ব'লা পাগল হৈছা নি তাৰো চাকৰি এটা আছে নহয় আৰে বাবা বুজা মানুহ মই বুজাই কম নহয় স্কুলৰ পৰা আহোঁতে তুমি যিহে নাৰ্ভাছ কৰিছা লৈ যোৱা তাক যি দেখিছোঁ তুমিহে এতিয়া মোক নাৰ্ভাছ কৰিবা তোমাক মাতি বেয়াহে হ'ল অদৰকাৰী কথা কিছুমানত লাগি থাকা দেই অঁ ৰাজা বাহিৰত বৰ ডাঙৰ কথা হৈছে গম কি হৈছে ৰেড লাইটত পুলিচৰ গাড়ী এখন ৰখাইছে ভিতৰতো টকা চাই দেখি ভালকৈ দেখিছানে পুলিচৰ জীপত টকা কওক অঁ চাওঁ দিয়া না স্নেহা কি কৰা এইবোৰ ঘৰলৈ ওলাই জামেলা নোসোমাবা ভিতৰত প্ৰকাশদাকো দেখিছোঁ ভালকৈ দেখিছিলা ইমান বছৰ দেখি আছোঁ আৰু তোক মই চিনি নাপামনে দৰ্শন এটা কাম কৰা তুমি দাদাৰ লগত ঘৰলৈকে ওলোৱা দাদাৰ ঘৰত মই বুজাই ক'ম নহয় ওলোৱা যোৱা ফটাফট কৰা কোনে ফোন কৰিছে বুজিছা এটা কাম কৰোঁ গ্ৰীণ কেব এখনকে বুক কৰোঁ 2 ঘণ্টামান সোনকালে পাবাগৈ আৰু কাউণ্টাৰলৈ গৈ তুমি টিকেটটো কেঞ্চেল কৰি দিবা উফ ৰাম মোক অলপ শান্তিৰে ভাবিবলৈ দিয়াচোন ভণ্টি লোৱা হেল্ল' অঁ ভণ্টি কওক বেছি হৈছে তই ধৈৰ্য ধৰচোন মই গৈ আছোঁ এই প্ৰভাতক কচোন পাৰ্থহঁতৰ গাড়ীখন লৈ ডক্টৰৰ ওচৰলৈ লৈ যাওক তই ধৈৰ্য ধৰ মই গৈ আছোঁ হেল্ল' তই কান্দিছ কিয় হেল্ল' 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 হয় যোৰহাট অঁ ৰ'ব দেই কিমান 14 কিলোমিটাৰ নাই টাউনৰ পৰা 14 কিলোমিটাৰ নাই 2জন যাব অঁ আপুনি কাহিলীৰ পৰা তেতিয়াই সন্মুখলৈকে আহিব 15 মিনিট ঠিক আছে এই নম্বৰটোতে কল কৰিব ঠিকে ঠিকে পামগৈ নাই জানো ভণ্টিয়েচোন বৰ কান্দিছে কিয়নো এনেকুৱাখন কৰিছা ঈশ্বৰক প্ৰাৰ্থনা কৰাচোন সকলোবোৰ ঠিক হ'ব দৰ্শন তুমি সোনকাল কৰা দৰ্শন যাব নহয় একো নহয় নাৰ্ভাছ নকৰিবা না আহাচোন বহা দৰ্শন স্নেহা কোন লেণ্ডলাইন নাম্বাৰ ৰিচিভ কৰা হেল্ল' হয় মই পুলিচ ষ্টেচন দেৱৰাজ অঁ মোৰ কলিগ এই ধৰক 5 বছৰ কি মাৰ্ডাৰ অঞ্জলি কোঁৱৰ নাই নাপাওঁ ছাৰ মই এইবোৰ কথা একো নাজানো মোক বিশ্বাস কৰক ছাৰ মোৰ কণ্ডিশ্যনটো বুজিবলৈ চেষ্টা কৰক মোৰ দেউতাৰ একেবাৰে চিৰিয়াছ ঘৰৰ পৰা ফোন আহি আছে 1 ঘণ্টাৰ বাবে নাই নালাগে মই নিজে যাম কি হ'ল নো কোন দেৱৰাজৰ ৰুমত অঞ্জলি কোঁৱৰ বুলি ছোৱালী এজনীৰ ডেড বডি পাইছে মানে সেইজনী ছোৱালী ছাছপেক্টেড মাৰ্ডাৰ দেৱৰাজক পোৱা নাই সোধপোছৰ বাবে মোক আৰু প্ৰকাশক মাতিছে কোন মাতিছে প্ৰকাশ কওক পালোঁ ৰাতি 2টামানেই বাজিল কচোন ঘটনাবোৰ কি হ'ল চাৰেণ্ডাৰ কৰিলে তোক কেতিয়াই আৰু তই ৰাতি ক'ত থাকিলি
সিহঁতৰ ঘৰত খবৰ পালে অঁ ঠিকেইতো কালিয়ে টিভিত দিয়া বুলি স্নেহাই কৈছিল হ'ব দে দিয়াটো হ'ব লগা আছিলে মোৰ তোলৈহে চিন্তা লাগি আছে অঁ অঁ কৰিবি ঐ শুনচোন গুজৰাটৰ হাততে মোৰ ৰুমৰ চাবিটো আছে হ'ব মই আকৌ ভাবিছোঁ এই যদি উঠাই নাই নেকি কালি সৎকাৰৰ পৰা নিখিলে আহি ইয়াতে খুৱাই দিলে তোকতো নেদেখিলোৱে অকণমান খুলিলে দেৰিকৈ টোপনি অকণমান গ'ল নিখিল আকৌ সেই মহৰ খুটিলৈ গ'ল নহয় তেতিয়াই সাৰ পালোঁ মা মা গানটোলৈ গৈছিল পেহী গোহালি ই দৰ্শন উঠিলে দৰ্শনকে বাটে ফালেদি ওলাই যোৱা দেখিছিল তোক কি চাদৰ মেখেলা এতিয়াৰ পৰা পিন্ধি থাকিবলৈ কৈছে নেকি সকামৰ কেইদিন পিন্ধিলেও হয় এই মানুহবোৰে যে নিয়মবোৰ বেছি বেছি কৰে হ'বচোন দে কি হ'ব দে এনেকৈ থাকিলে বোৱাৰী বোৱাৰী লাগে আৰু মূৰতনো এখন কেলে মাৰি আছ চুলিখিনি অলপমান তিতি আছিল কালি চোতালতো মাৰি আছিলি নি বাৰু কিনো কথাবোৰ সুধি আছ বাৰু তই অনু নাকান্দিবিচোন মনত পৰিছে অ' দেউতাৰ কথাবোৰ তহঁতিতো সকলোবোৰ কৰিবলৈ পালি মই চাচোন মাত খাৰো নাপালো চকু দুটাই কেনেকৈ চাই আছিল মই কথা বতৰাটো দুপৰতে বন্ধ সন্ধিয়া যেনেকুৱাখনে কৰিছিল চবেই কৈছে তোক চাবলৈহে ৰৈ আছিল ৰাতিপুৱাই ওলাইছিলোঁ মনো লোকৰ কাৰণে থানাত 4 ঘণ্টা ফচিছোঁ মোৰতো বেয়া হৈ যায় কথাটো কি হ'লনো মোক কচোন বাদ দে এতিয়া। মোৰ আচলতে ভাগ্যতে নাই অ' মনো বাহঁতে কথা বতৰা পালেই নে বা ভিনদেউতো পৰহিয়ে আহিল ৰাতিহঁতে কালি খুৰাকৰ লগত আহিছিল চব শেষ হৈ গ'লো মনো চব শেষ হৈ গ'ল অ' দাদা পঢ়া শুনা কৃষ্ণৰ বাবে ভুল কৰোঁতে তোক যে দেউতাই কিমান পিটিছিল মনত আছেনে ননাৰ পিছদিনাই কিন্তু নতুন চোলা এটাও কিনি দিছিলোঁ অ' ৰঙাকে ক'লা বুটাম থকা আৰু মই বৰগীত শিকিবলৈ যাওঁতে দুষ্পন তই যে জোকাইছিল আৰু তই যে পকা কেঁচুমতা দলিয়াই তাৰ মোৰ ফালি দিছিলি তাৰপিছততো একেবাৰে
মেট্ৰিক পাছ কৰিহে সি মোক মাত বোল কৰিছে সেইদিনা যে গোটেই আবেলিটো দেউতাই আমাক পদূলি মুখত আলু বহাই থোৱা নাছিল জানো সঁচা দেই দিনবোৰ যে ক'ত হেৰাই যায় সময় এনেকুৱাই মনো কি কৰিম বিচনাখন দাদা দেউতাই যে শিকাইছিল গণেশৰ সপোনপতি খোদ নাটখন তাৰ যে সেই দৃশ্যটো তই মই কিমান ঠাইত কৰিলোঁ আজিও মনত আছে সেই দৃশ্য অ' দাদা এবাৰ কৰচোন না কি সেই দৃশ্যটো পাগল হৈছ নি মানুহে কি বুলি ক'ব কোন আহিব নোৱাৰে ধত পোৱালে অ' দাদা না প্লিজ সেই এজনী লাষ্ট বাৰৰ বাবে কৰ মোৰ বাবে কৰ না যা তই শুই ফালৰ পৰা আহিবি অ' দাদা যা না যাচোন প্লিজ যা না তই কি যে কৰাইছ নহয় পদ্মা 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 না পদ্মা জীৱন ৰহস্যবোৰ শুনিবি অভাগী কি কৈছে না মই একো ধৰিব পৰা নাই আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহওঁ প্ৰিয়ে ধীৰ স্থিৰ আজি মই অচল অকল জানা কোন মই জানো প্ৰিয়ত আপুনি মোৰ স্বামী আপুনি মোৰ দেৱৰো দেৱতা আৰু কি জানো জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰিয়ত উপহাস নুহে পদ্মা উপহাস নুহে মাতা আহি নিজ মুখে আজি প্ৰভাতত কৈ গ'ল যমুনাৰ তীৰত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় পাহৰিছ নি তই এইকণত কান্দিব নালাগে লাগে দাদা আজি মই প্ৰতিটো মুহূৰ্ততে কান্দিব লাগে কাৰণ মই পাখা হৃদয়ৰ কুটিৰ দৰে কঠোৰ হ'ব নোৱাৰো দাদা মনো সকলোৱে মোক কুন্তি সজালে অ' দাদা ইমান ডাঙৰ কথাটো তোৰ পৰা লুকুৱাই মই বৰ কষ্টত আছো অ' দাদা বৰ কষ্টত আছো কি ডাঙৰ কথা মনো তোৰ শিৰত সেন্দুৰ কোন ই প্ৰভাত তহঁতি মোৰ লগত কিয় এনেকুৱা কৰিলি মনো কিয় কৰিলি
কিয় কৰিলি মনো মই তোৰ ভৰিত ধৰিম দাদা। দাদা শুনচোন, চব দেউতাৰ কাৰণে হ'ল তোক নোপোৱাকৈ জীৱনৰ দ্বিতীয়খন নাটক আৰম্ভ কৰিব লগা হ'ল। মই দেউতাক বাৰে বাৰে কৈছিলো যে দাদাক কৈ লওঁ কিন্তু নুশুনিলে দেউতাই বাৰু মোক ইমান বেয়া পায়নে মনো কিনো কথাবোৰ কৈ আছ বাৰু দেউতাই তোক জানো বেয়া পাব পাৰে দাদা তহঁতি কৰি থকা কামবোৰৰ কথা মই দেউতাক কৈ দিলো দেউতাই ক'লে তাক এতিয়া মাতিব নালাগে মাধৱে গুৰুজনাৰ কামকে কৰি আছে মই ৰখা নামটোৰ প্ৰতিদান সি মোক দিলে সি এতিয়া আহিব নালাগে মোৰ মুখাগ্নি কৰিবলৈ পালে সিয়ে দেউতা অন্তত এই প্ৰভাতেতো মোক কথাখিনি ক'ব পাৰিলে হয় দাদা তাক বেয়া নাপাবি তোক মোৰে শপত তোক কথাষাৰ ক'বলৈ নাপায় সি মানুহটো জ্বলি আছে একেবাৰে লৰালৰি কৰিলো তাত থকা চবেই কান্দিলে মই আৰু ৰৈ থাকিব নোৱাৰিলো দাদা মই আৰু ৰৈ থাকিব নোৱাৰিলো দাদা তই খং কৰিলেও কৰ মই তোৰ আৰু স্নেহাবাৰ কথাখিনি দেউতাক কৈ দিলো কৈ দিলি দেউতাই কি ক'লে মনো দেউতাই মনতে খুব ভাল পালে ক'লে লক্ষ্মীজনী এবাৰ চাই যাব পৰা হ'লে সেয়া মই কি কৰিলো মনো কি কৰিলো মোক ক্ষমা কৰিবা দেউতা তাৰ পাছত কি হ'ল জান নামঘৰতে মাতি দিবলৈ আছিল মাক কৈ ৩,০০০ টকা দীনবন্ধাৰ হাতত দি থৈ গৈছে সেৱা কৰোঁতে উশাহ এটা গাব খুজিছিল কিন্তু গাব নোৱাৰিলে খুন্দা মাৰি ধৰিলে তাৰ পাছত আৰু কথাবোৰ বেয়ালৈ দাদা বৰদেউতা পালেহি বৰদেউতা আহক
মাধৱ অন্ধা কথাখন নকৰিবাচোন আমিবোৰ আছো নহয় চব শেষ হৈ গ'ল বৰদেউতা চব শেষ হৈ গ'ল জলি মনো বৰদেউতা দেউতা হ'বচোন হ'ব অন্ধা কথাখন নকৰিবাচোন উঠা এজনী দেউতাই মনক যোৱাৰ আগত প্ৰভাতৰ হাতত গতাই থৈ গ'ল মই স্নেহা নব মই তোমালোকৰ কথা দেউতাক কৈ দিলোঁ দেউতাই তোমাক এবাৰ চাবলৈ বৰ মন কৰিছিল স্নেহা উঠাচোন এজনী হ'ব আৰু অন্ধা কথাখন নকৰিবাচোন বৰদেউতা মোৰ কি হ'ব এতিয়া আমিবোৰ আছো নহয় বৰদেউতা তই এনেকৈ কান্দিলে মোৰ কি হ'ব মনো তই দেখা বৰদেউতা আমি কৰি থকা কামবোৰৰ কথা দেউতাই গম পালে তেওঁ খুব ভাল পালে বৰদেউতা খুব ভাল পালে মই সেইটো জানিছিলোৱে মাধৱ তেওঁ যেন বহুত ভাল পাব প্ৰথমতে তোমালোকে এই দেউতাৰ কৰ্মভাগ কৰি লোৱা তাৰপাছত দুগুণ উৎসাহেৰে গুৰুজনাৰ কামখিনি কৰিবা মই সকলো কৰিম বৰদেউতা আপুনি খালি মোৰ লগত থাকিব লাগিব বৰদেউতা আপুনি মোক এৰি নাযাব মই অকলশৰীয়া হৈ যাম মোৰ মঙহে মোক কেতিয়াবা এৰিলে আইজনী মোৰ শেষৰ পানীটোপা দিবলৈ সিহঁত যে আহিব সেই আশা মই কাহানি পাই বাদ দিলোঁ এতিয়া আৰু তোমালোকক এৰি যোৱাৰ কথা মই ভাবিবই নোৱাৰো তোমালোকে এতিয়া মোৰ বাবে গুৰুজনাৰ আস্থাৰ বঢ়াৰপু মাধৱ 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 তই নামাতনি মাধৱ মাধৱ তইনো মোক ইমান বেয়া পালি দে মাধৱ মাধৱ প্ৰভাত কথাখন নকৰিবাচোন আইজনী মোকো কোনোবাই সাৱধি ধৰচোন ঐ নিখিলা মোৰ বৰ অকলশৰীয়া যেন লাগিছে নিখিলা নিখিলা
হওক গুৰুজনাই বিচৰা সম্প্ৰীতিৰ অসম এইখনে এনেদৰে সদায় গাঁওবোৰ যেন গাঁও হৈ থাকে আৰু মানুহবোৰ যেন মানুহ হৈ থাকে